নমস্কাৰ বন্ধু বান্ধৱীসকল, কুইন কৃষ্ণাৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এতিয়া মৰ্ণিং 8:30মান বাজিছে আৰু মই এতিয়া ৰাতিপুৱা এঠাইলৈ যাব ওলাইছোঁ। ক'ত যাওঁ আপোনালোকক দেখাম। যাওঁ বুলি ভাবিছিলোঁ ক'ৰবালৈ, কিন্তু যাব লগা হ'ল ক'ৰবালৈ। কি কৰিব আৰু, ক'ত যাব ভাবিছিলোঁ কম দিয়ক মই পিছত। এতিয়া ব'লক একেলগে আমাৰ লগত যাওঁ ব'লক, চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া আমি অ'টোত বহিলোঁ, মা ভণ্টি মই এতিয়া গৈ আছোঁ আমাৰ লগত, আপোনালোকেও ব'লক। আৰু অ'টোখন দেখিছেনে নাই, ইমান জোৰত গৈছে, মানে হেলিকপ্টাৰ যোৱা দিছে। ৰ'বহে দাদা, লাহে লাহে যাওক। এয়া মই নৱগ্ৰহ মন্দিৰ আহি পালোঁ। এয়া দেখিছেনে পিছপিনে দোকান, আৰু সেইপিনে মন্দিৰটো যাম। এতিয়া আমি ফুল কিনো, তো এইবিলাক ফুলৰ দোকান আছে, মই দেখাই দিওঁ। এয়া ফ্ৰেঞ্চ ফুলৰ মালা ল'লোঁ মাহঁতে, এয়া চাকি ভণ্টিয়ে ল'লে ফুল। এতিয়া গৈ আছোঁ মন্দিৰ। এই বোলে চেণ্ডেল থ'ব লাগে এই বাকচত, ফ'কাছ পোৱা নাই। চেণ্ডেল থ'ব লাগে ইয়াতে বোলে, বান্দৰে বোলে লৈ যায়, কি চিষ্টেম ইয়াতে। এয়া মন্দিৰটো। বাপৰে চাওকচোন, বান্দৰ মন্দিৰত, বাপৰে অজস্ৰ বান্দৰ ভৰ্তি। এয়া বান্দৰ ভৰ্তি। এয়া চাকি জ্বলাব লৈছোঁ, ভৰি হাত ধুই আহি পেলাই ধুনীয়াকৈ চাকি জ্বলাব লৈছোঁ। আৰু মই এডাল মেচকাঠিৰে 500 চাকি জ্বলাইছোঁ, আৰু মুঠ 1200 চাকি জ্বলাইছিলোঁ। আৰু তাত মই ভণ্টিয়ে ধৰি দি আছিলে কেমেৰাটো, তো এনেকৈ মই চাকি জ্বলাই আছিলোঁ। অকণমান আপোনালোকক মই চাকি জ্বলোৱা দেখাই দিলোঁ। এয়া মন্দিৰৰ ভিতৰৰ ভাগত দৃশ্য, খুব আন্ধাৰ ইয়াতে, আৰু ইয়াতে পূজা চলিয়ে থাকে। আৰু এই ভিতৰৰ ভাগত 9টা গ্ৰহ আছে, আৰু আপোনালোকৰ যিসকলৰ গ্ৰহৰ কিবা দোষ আছে যদি তেনেকৈ পূজা কৰিবও পাৰে, আৰু পূজা কৰিলে সুফল পোৱা যায়। তো আমিও গৈছিলোঁ আৰু পূজা কৰিলোঁ অকণমান, আৰু ভাল লাগিলে ইয়াৰ পৰিৱেশটো। তো আপোনালোকেও আহিব পাৰে ইয়ালৈ। মন্দিৰৰ ভিতৰত সেৱা চেৱা কৰি ল'লোঁ, আৰু এই মন্দিৰৰ এনেকৈ ভিতৰত আছোঁ আৰু মা সেৱা কৰি ল'লোঁ। এয়া নৱগ্ৰহ মন্দিৰত আহিছিলোঁ, আপোনালোকক কোৱাই নাই। নৱগ্ৰহ মন্দিৰত এতিয়া গ্ৰহকেইটাক মই পূজা কৰিলোঁ। 9টা গ্ৰহ থাকেতো, আৰু ইফালে শিৱ গণেশকো মালা দিলোঁ আৰু পূজা কৰিলোঁ, প্ৰসাদ চসাদ দিলোঁ। আৰু এতিয়া সেৱা চেৱা কৰি আমি এতিয়া ওলাই আহিলোঁ। নহ'বকৈ ভাবিছিলোঁ বেলেগ এঠাইত যাম বুলি ভাবিছিলোঁ, কিন্তু কি কৰিব আৰু, ইয়াতে আহিলোঁ, ভালেই হ'ল। বহুত দিনৰ পৰা আহিম বুলি ভাবিও আছিলোঁ, তো ইয়ালৈ আহিলোঁ। মানে কিবা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচত যোৱা কথা আছিলে আজি মানে, তো সেইটো আৰু কাম নহ'ল আৰু। কিন্তু ভালেই হ'ল, আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ নৱগ্ৰহ মন্দিৰত অহা, বহুত বছৰ আগতে অহা, বহুদিন অহাও নাছিলোঁ। তো সেইকাৰণে আৰু মা ভণ্টি মই আহিলোঁ আৰু দেখাই দিলোঁ আপোনালোককো। শিলপুখুৰীতে আছে এনেকৈ নৱগ্ৰহ মন্দিৰটো। আৰু বান্দৰ যে বাপৰে, ইমান বান্দৰ, ভয়ে লাগি যায়। তো সেনেকৈ আৰু আমি সেৱা চেৱা কৰিলোঁ ভালকৈ, আৰু দিনটো আৰু ভাল লাগিল আজি। তো অকণমান দেখাই দিলোঁ আপোনালোকক। এয়া এনেকৈ চিৰিৰে ওপৰলৈকে যায়, আৰু মই তলতে আছোঁ। আৰু এয়া গেটখন আছে, এইখন গেটখন, তো এইখন দেখাই দিলোঁ। এয়া মন্দিৰৰ পৰা আমি ওলালোঁ এতিয়া। এয়া মা ভণ্টি মই আহিছিলোঁ যে, তো এইটো নৱগ্ৰহ মন্দিৰ, বিৰাট ধুনীয়া পৰিৱেশ। এয়া দেখিছেনে, আৰু পিছপিনে এইবিলাক দোকানবিলাক আছে ফুলৰ, তো ভাল লাগে। আৰু আপোনালোকেও আহিব, ইয়াতে শিলপুখুৰীতে আছে। এয়া বিৰাট ভাল লাগিলে আহি পেলাই। আমি এতিয়া তো ঠিক আছে, আপোনালোকক দেখালোঁ মই। এয়া মন্দিৰৰ বাহিৰৰ ভাগৰ দৃশ্য, অকণমান আপোনালোকক মই বাহিৰৰ পৰা দেখাই দিলোঁ। ধুনীয়াকৈ গেটখন সজোৱা আছে, আৰু এয়া চিৰি, আৰু ইপিনে ছাইডৰ পিনেও ধুনীয়াকৈ ৱালবোৰ সজাইছে। বৰ ধুনীয়া পৰিৱেশ। ৰাস্তাৰ পৰা অকণমান আপোনালোকক মই দেখাই দিলোঁ, সুন্দৰ পৰিৱেশ ইয়াৰে। আমি অ'টোত আৰু উঠিলোঁ, মন্দিৰৰ কাষতে অ'টো পায়, তো আমি অ'টোত উঠিলোঁ। এতিয়া আৰু যাওঁ, আহোঁতেও আহিছিলোঁ অ'টোত, আৰু এতিয়া যাওঁ আৰু ভগৱানক সেৱা কৰিলোঁ, তো হৈ গ'ল। এয়া উঠিলোঁ।
এয়া মন্দিৰৰ পৰা আমি এতিয়া ওলাই আহিছোঁ। ইয়াৰ ৰাস্তাৰে গৈ আছোঁ। সুন্দৰ ৰাস্তা, সুন্দৰ পৰিৱেশ দেখিছেনে? ৱালবোৰ কি ধুনীয়াকৈ পেইণ্টিং কৰা আছে। সুন্দৰ পৰিৱেশ আৰু গোটেইখিনিতো আপোনালোকক দেখালে মন্দিৰৰ ভাগৰ। যদি মোৰ ভিডিঅ'টো চাই আজি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোককো কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব হা। তেনেহ'লে আজিলৈ আহিছোঁ আন এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিলে। তেনেহ'লে আজিলৈ বাই বাই।